অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিলে। অসমত অসমীয়া পিছত আহিছিলে, হঠাতে নিউজ চাই মিয়াসকল আগত ভিডিঅ'টো পালো, ভাবিলো আপোনালোকৰ লগত মিয়াসকল আগত আজি হঠাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে যে অসমত মিয়াই আগত আহিছে, অসমীয়াহে পিছত আহিছে। গতিকে অসমত মিয়াই আগত আহিছে, অসমীয়া পিছত আহিছে কথাষাৰ কৈ দিলে। এতিয়া বিভিন্ন সময়তে মুখ্যমন্ত্ৰীয়ে মিয়া শব্দটো ব্যৱহাৰ কৰি তুচ্ছ তাচ্ছিল্য কৰা মন্তব্য আমি দেখিবলৈ পাইছো। ইতিমধ্যে সামাজিক মাধ্যমত সকলোৱে গম পায় যে মিয়াক কষ্ট দি থাকিবলৈ কয়, মিয়াক ৰিক্সা ভাড়া যদি 5 টকা 4 টকা দিব লাগে, মিয়াক খেদি পঠিয়াব লাগে, বা মিয়াই ভোট দিব নাপায়, বিভিন্ন ধৰণৰ কথা বতৰাবোৰ কৈ থাকে। আচলতে কথাটো হ'ল যে এটা জাতি জনগোষ্ঠীক যেতিয়া টাৰ্গেট কৰি বিভিন্ন ধৰণৰ মন্তব্য দি থাকে তেতিয়া বৰ বেছি ভাল নালাগে, বা এটা জাতিক যেতিয়া অত্যাচাৰ কৰিবলৈ দেখিবলৈ পোৱা যায় তেতিয়া বৰ বেছি ভাল নালাগে। এতিয়া কথাটো হ'ল এইটোৱে যে মই বিশেষকৈ ক'ব বিচাৰিম যে এই যে জাতিৰ কেইটামান দালাল যে আছে, যে জাতিৰ দালাল সদায় যে মিয়াখাতা আন্দোলনত লাগি থাকে, বা মিয়াখাতা আন্দোলনৰ কেইদিনমান আগতে পোষ্টাৰ বেনাৰ লগাইছিলে, আপোনালোকে সকলোৱে গম পায়, সামাজিক মাধ্যমত চাই আছিলে। গতিকে সেই জাতিৰ দালাল কেইটা কেতিয়া কি হ'ব, আৰু বিশেষকৈ আপোনালোকে ভিডিঅ'টো ইমান পাৰে শ্বেয়াৰ কৰিবচোন যে জাতিৰ দালাল কেইটা যাতে ভিডিঅ'টো পায়। গতিকে জাতিৰ দালাল কেইটাই যে সদায় যে মিয়াখাতা আন্দোলনৰ পিছত লাগি থাকে বা কেনেধৰণৰ, আপোনালোকে এটা কথা চিন্তা কৰিব যে আপোনালোকৰ ৰজাৰ কথা শুনি পেলাই আপোনালোকে জনসাধাৰণৰ মাজত কোনো ধৰণৰ ভেদাভেদ সৃষ্টি যাতে নকৰে। আমি সদায় একত্ৰিত হৈ থাকিব লাগিব, আমি সদায় একত্ৰিত হৈ আমি আগুৱাই যাব লাগিব। গতিকে ৰাজনৈতিক নেতাৰ পৰা বিভিন্ন ধৰণৰ কথা বতৰাবোৰ শুনি পেলাই এই সাধাৰণ জনতাৰ মাজত কোনো ধৰণৰ ঘৃণা বিয়পাব নালাগে। যে এতিয়া যে এই যে ভালদৰে আপোনালোকৰ ৰজাৰ কথাখিনি শুনি লওকচোন, যে আপোনালোকে যিমান দিন দালালি কৰি থাকিলে তাৰ লাভনো কি হ'ল। হঠাতে মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে মিয়াই অসমত আগত আহিছে, অসমীয়া পিছত আহিছে। এতিয়া কি হ'ব, তাৰ ওপৰত কিবা হ'ব নেকি? নাই হোৱা। গতিকে আপোনালোকে বিভিন্ন সময়ত যেনেধৰণৰ কথা বতৰাবোৰ কৈ থাকে, এই কথা বতৰাবোৰ আচলতে কোৱা অনুচিত। কাৰণ আমি সদায় একত্ৰিত হৈ একেখন অসমতে আমি অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰো। গতিকে আপোনালোকে এই ধৰণৰ কথা বতৰাবোৰ কৈ পেলাই জনসাধাৰণৰ মাজত কোনো ধৰণৰ ঘৃণা যাতে নিবিয়পায়। আৰু ধৰি লওক আমি সদায় একত্ৰিত হৈ থাকিব লাগিব, আমাৰ মাজত ভেদাভেদ নাই কোনো ধৰণৰ। গতিকে কোনো ধৰণৰ ৰজাৰ কথা শুনি আপোনালোকে এই কামবোৰ নকৰিব। আপোনালোকৰ ৰজাৰ মুখৰ কথা আৰু সকলোকে মই এতিয়া আহ্বান কৰিব বিচাৰিম যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে জাতিৰ দালাল কেইটাই পায়। এতিয়া জাতিৰ দালাল কেইটাৰ অৱস্থাটো কি হ'ব এবাৰ ভাবি চাওকচোন। ধন্যবাদ। জয় অসম।